লোকেল মুৰ্গী লোকেল মুৰ্গী আজি দিদিয়ে বনাইছে লোকেল মুৰ্গী। বাইদেউ, আজি দেখিছোঁ তই পুৰা ব্যস্ত হৈ আছ, কথাটো কি মানে? ভাই একো নাই আমাৰ ৰমনে লোকেল ফাৰ্মৰ পৰা বহুত ডাঙৰ লোকেল মুৰ্গী এটা আনিছে, বনাই আছো। সেইকাৰণেতো মই 2 কিলোমিটাৰ দূৰৰ পৰাই গোন্ধ পাইছোঁ আৰু কোনে কি বনাইছে বুলি চাবলৈ আহিলোঁ। হয় নেকি ভাইটি? বাইদেউ, আমাৰ ঘৰত মায়ে আলু ভাজি বনাইছে, মোৰ খাই ভাল লগা নাই, সেইকাৰণে আজি তোৰ তাতে ভাত সাজ খাই যাম বুলি ভাবিলোঁ। হ'ব, পিছে তই 10 মিনিটমান ৰ'ব লাগিব, মোৰ মাংস বনাই হোৱা নাই। হ'ব বাৰু, কোনো কথা নাই। মই তই কেনেকৈ মাংস বনাইছ তাকে চাই লওঁ ওচৰত বহি। ওচৰতে বহি লহি, মই তোক কৈ দিম মাংস কেনেকৈ বনাই। বাইদেউ, জল্দি কৈ দে, ময়ো শিকি লওঁ ইমান টেষ্টি মাংস কেনেকৈ বনাই, মই মাক বনাব ক'ব পাৰিম। কৈছোঁ বাৰু, তই শুনি ল। প্ৰথমতে লোকেল মুৰ্গীটো ধুনীয়াকৈ সৰু সৰু পিচ কৰি কাটি ল'লোঁ। তাৰপিছত গৰম পানী দি ধুই কৰি আলু পিঁয়াজ বিলাহী কাটি মাংসখিনি তেলত ধুনীয়াকৈ ভাজি লৈছোঁ, ৰঙা নোহোৱালৈকে। আৰু পিছত আদা নহৰু জালুক জলকীয়া খুন্দি ল'লোঁ। যেতিয়া মাংসখিনি ৰঙা হৈছে তাত পানী অলপ দি ল'লোঁ। দেখিছোঁ পানীখিনি উতলিব লৈছে আৰু মাংসখিনিও সিজিছে আৰু সময় হৈছে আৰু তাত খুন্দা মছলাবোৰ দি দিছোঁ আৰু ধনিয়া পাউডাৰ, ইলাচি পাউডাৰ, মিট মছলা, গৰম মছলা, ৰেড চিলি দি দিলোঁ আৰু মাংসখিনি 2 মিনিট পিছত ওলাই থৈছোঁ। এয়া চা, মাংস কি গোন্ধ ওলাইছে ওচৰৰ মানুহে গম পাই গৈছে আমাৰ ঘৰত কি বনাইছে আজি। হয় দে দিদি, মোৰো মাংসবোৰ খাই বহুত মজা লাগিব। 5 minutes later. হয় দিদি, মোৰো মাংসবোৰ খাই আজি মজা লাগিছে। তোৰ ঘৰত মাংস বনালে মোকো কবি, ময়ো খাবলৈ আহিম। হ'ব দে, তই খালি লোকেল মুৰ্গীটো লৈ আহিবি। হ'ব দে। লোকেল মুৰ্গী লোকেল মুৰ্গী আজি দিদিয়ে বনাইছে লোকেল মুৰ্গী, আজি আমি খাম যে লোকেল মুৰ্গী।